বা ক'ৰবাৰ কিতাপত পালোঁ আৰু সুন্দৰকৈ লিখি থৈ আহিলোঁ, সেইটোৱে আমাৰ ইয়াত বেছিকৈ ক'বলৈ গ'লে নম্বৰৰে পুৰস্কৃত হয়। আৰু নম্বৰটো আমাৰ এটা শিক্ষা ব্যৱস্থাত এটা জোখতকৈ বেছি গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। গতিকে ছাত্ৰ ছাত্ৰীয়ে বিষয়টোৰ আনন্দ লোৱাতকৈ কেনেদৰে প্ৰশ্নোত্তৰ লিখিব সেইটোৰে তেওঁলোকৰ ছাত্ৰ জীৱন অতিবাহিত হয়, এইটো এটা দুখৰ কথা। কিন্তু আচলতে শিক্ষাই আমাক চিন্তা কৰাবলৈ শিকাব লাগিব। আমাৰ গণিতৰ আমি যুক্তিৰে কেনেকৈ আমি ভাবোঁ, আৰু সেই ভাবোঁতে আমি প্ৰথমবাৰে শুদ্ধকৈ ভাবিব নোৱাৰোঁ। গতিকে আমি কেইবাবাৰো ভুল হ'ব, আৰু মই ভাবোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব হোৱা উচিত যে সেই ভুলটো কোনখিনিত হৈছে সেয়া আঙুলিয়াই দিব লাগে। কিন্তু আমি যদি গোটেইখিনি তেওঁলোকক কৈ দিওঁ যে আমাৰ ইয়াত কি হৈছে যে আমি এটা প্ৰব্লেম ছল্ভ কৰি দিলোঁ আৰু তাৰপিছত তেনেকুৱা তেওঁলোকে 10টা ছল্ভ কৰিলে, কিন্তু তেতিয়া কি হ'ব, তেওঁলোকে খুব ভাল কপি কৰিবলৈ শিকোৱা হৈছে আচলতে ক'বলৈ গ'লে। অৰ্থাৎ যদি আমাৰ ধৰক টাইপৰাইটাৰৰ দৰকাৰ আছে, কিন্তু আমি জেৰক্স মেচিন বনাবলৈ শিকিছোঁ, তেনেকুৱা হৈছে। গতিকে মই ভাবোঁ যে আমি ছাত্ৰ ছাত্ৰীক ভুল কৰিবলৈ দিব লাগিব। ভুল কৰাত একো লাজ কৰিবলগীয়া একো নাই, কাৰণ প্ৰথমবাৰ নতুন কৰিবলৈ গ'লে ভুল হ'বই। গতিকে তেওঁলোকৰ ভুলত আমি বেছিকৈ সমালোচনা নকৰি যদি আমি কোনখিনিত ভুল হৈছে আঙুলিয়াই দিওঁ, আকৌ এবাৰ ভুল কৰক, কিন্তু আমি ভুলটো আঙুলিয়াই দিয়াটো মই ভাবোঁ যে আমাৰ মূল দায়িত্ব। কিন্তু তেওঁলোকক চিন্তা কৰিবলৈ শিকোৱাটো আমাৰ এটা মূল দায়িত্ব, আমাৰ চিন্তা কৰিবলৈ শিকোৱা নহয়। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে তাৰ কাৰণে সময় লাগে, আৰু এনেকুৱা ধৰণৰ সময় আমাৰ হয়তো প্ৰাৰম্ভিক পৰ্যায়তে আছে, কাৰণ যিহেতু আমাৰ এতিয়া একাদশ দ্বাদশ শ্ৰেণীত তাৰ আৰু সময় নাই আমাৰ যিটো শিক্ষা ব্যৱস্থা। কাৰণ এতিয়া আমাৰ একাদশ দ্বাদশ শ্ৰেণীত কি হৈছে,